হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চাদৰত অতি সহজতে পটি কেনেদৰে লগাব পাৰি একেবাৰে কম সময়তে। মইনো কেনেদৰে লগাওঁ তেনেহ'লে ব'লকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। চাদৰত পটি লগাবলৈ হ'লে এনেদৰে 6টা পটি লগ লাগি থাকে প্ৰত্যেক মেখেলা চাদৰতে। ইয়াৰে এটা এটাকৈ আমি কাটি ল'ব লাগিব। এটা ছাইডত 3টা পটি আৰু আনটো ছাইডত 3টা পটি লাগে। এনেদৰে পটিবোৰত চিন দিয়া থাকে, সেই চিন অনুপাতে এটা এটাকৈ ধুনীয়াকৈ কাটি লৈ ইয়াক জইন কৰিব লাগিব। এয়া মোৰ কাটি লোৱা হৈ গ'ল 6টা পটিয়ে। এতিয়া মই তিনিটাকৈ পটি জইন কৰিম, চাই থাককচোন। এতিয়া ইয়াৰে যিটো ভাল ছাইড সেইটো ভিতৰমুখে লৈ আৰু ওলোটা ছাইডটো বাহিৰমুখে লৈ এনেদৰে পঠালিকৈ 2টা চিলাই কৰি দিব লাগিব। তাৰপিছত আৰু এটা কথা মন কৰিব, চিলাওঁতে যাতে ভিতৰত থকা ফুলটো সমান হয়, সমান জোখত পৰে, সেইটো কথা মন কৰিব, নহ'লে পটিটো লগাওঁতে বেয়া দেখা হ'ব। এয়া দেখুৱাৰ ধৰণে 2টা পঠালিকৈ চিলাই মাৰি দিব লাগিব। তাৰপিছত যিখিনি বাঢ়ি থকা কাপোৰ আছে সেইখিনি কাটি দি ভাল ছাইডত, ওলোটামুখে ভাল ছাইডত চিলাইটোৰ ওপৰতে আকৌ এটা চিলাই কৰি দিব লাগিব, যাতে পটিটো ধুনীয়া সমান হৈ থাকে। সেইবাবে এয়া মই দেখুৱাৰ ধৰণে আকৌ একেটা প্ৰচেছতে গোটেইকেইটা পটি তিনিটাকৈ জইন কৰি ল'ব লাগিব। এতিয়া মই আপোনালোকক চাদৰত পটিটো লগাই দেখুৱাই আছোঁ, চাই থাককচোন। চাদৰখনৰ এয়া ছাইডত পটিটো ওপৰৰ ফালটো ভিতৰমুখে সোমোৱাই দিয়ে আৰু আনটো ছাইড এনেদৰে ভিতৰমুখে সোমোৱাই দি মই দেখুৱাৰ ধৰণে দীঘলে এটা চিলাই মাৰি দিব লাগিব। মই চাদৰৰ পটিবোৰ একেবাৰে প্ৰথমৰ পৰাই লগাওঁ, কিছুমানে তলৰ পৰা মাজৰ পৰাও লগাই। মই চব চাদৰতে ইয়াৰ পৰাই লগাওঁ, মই ভাল দেখোঁ ইয়াৰ প্ৰথমৰ পৰা লগালে। সেইবাবে এতিয়া দীঘলে এটা ছাইডত একেবাৰে শেষৰলৈকে চিলাই কৰি দিব লাগিব। একেবাৰে ইজি হয়। আৰু চিলাই কৰোঁতে এটা কথা মন কৰিব, যাতে তলৰ চাদৰখন আৰু পটিটো সমানত থাকে আৰু চিলাইটো সমান হয়, চিধা হয়, সেইটো কথা মন কৰিব। চাদৰৰ ছাইডটো চিলাওঁতে আপোনালোকে একেবাৰে লাষ্টলৈকে চিলাইটো মাৰি নিদিব। চাই থাককচোন, মই দেখুৱাই আছোঁ। মই আধাতে ৰাখি থৈ দিম, নহ'লে বা চাদৰৰ পটিটো ফিটিং কৰোঁতে অকণমান অসুবিধা হয়। এয়া এটা ছাইড হৈ গ'ল। এতিয়া আনটো ছাইডৰো এনেদৰে ভিতৰমুখে পটিটোৰ অলপমান অংশ ভিতৰমুখে সোমোৱাই দি দীঘলে চিলাই কৰি গ'লেই হ'ল। আৰু এইটো চিলাই কৰোঁতে এটা কথা মন কৰিব, যাতে চাদৰখন ভাঁজ খাই নাথাকে। ভাঁজ খাই থাকিলে আমাৰ চাদৰৰ পটিটো ওফন্দি থাকিব আৰু বেয়া দেখা হ'ব। চাদৰখন ধুনীয়াকৈ পাৰি লৈ টানি এই চিলাইটো কৰিব লাগে।
আৰু শেষত যিখিনি কাপোৰ বেছি হয় সেইখিনি সমান জোখকৈ লৈ ভিতৰৰ মুখে পটিটো সুমুৱাই দি এনেদৰে সমানকৈ লৈ জইন কৰি দিব লাগে। আৰু শেষৰ ছাইডটো এনেদৰে চিলাই কৰি মই যে কৈছিলোঁ একেবাৰে শেষলৈকে চিলাই কৰি নিদিব, নহ'লে বা এইখিনি ফিটিং কৰোঁতে অসুবিধা হয়। লাষ্টত এইখিনি চিলাইটো মাৰি তলৰ এইটো ধুনীয়াকৈ সমানকৈ চিলাই কৰি দিলে হৈ গ'ল। তাৰপিছতে ওপৰৰ যিটো ছাইড আছে এইটোত জইন কৰি দিলে এয়া ৰেডি চাদৰত পটিটো লগোৱা। এয়া আছিল আজিৰ ভিডিঅ'। আশা কৰিলোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে। অন্য এটি ভিডিঅ'তে লগ পাম। বাই বাই।